কনচাৰ্ট আছিল সোনু নিগমৰ দৰ্শকে চিঞৰিলে কেৱল জুবিন 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 মঞ্চৰ পৰাই সোনু নিগমে ক'ব বিচাৰিছে চিঞৰটো আৰু জোৰকৈ লাগে গুৱাহাটীলৈ আহি প্ৰেমত পৰি বলিউডৰ তাৰকা কণ্ঠশিল্পী তথা জুবিন গাৰ্গৰ একালৰ বন্ধু সোনু নিগম কিন্তু কাৰ সৈতে গুৱাহাটীত 14 ডিচেম্বৰত মঞ্চত এয়া সোনু নিগম সোনুৰ কণ্ঠত এয়া গানৰ ভগৱানৰ যুগজয়ী সৃষ্টি মায়াবিনী মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এঘাৰু সঁচা মোৰ বহুদিনৰে আপোন নিজনৰ গানৰ শেষ হ'ব ভাবো তোমাৰ নেপথ্যত ভাহি আহিল সুৰৰ ভগৱানৰ নাম জুবিন দা জয় জুবিন গাৰ্গ ধৰা দিলা গোপনে আহে ইয়াৰ কোনো তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে গুৱাহাটীৰ পৰাই আৰম্ভ হ'ল সোনু নিগমৰ দিৱানা তেৰা মঞ্চত মায়াবিনী গীত গাই জুবিন গাৰ্গলৈ জনালে গভীৰ শ্ৰদ্ধাঞ্জলি আচলতে সোনু নিগম অসমলৈ আহি নতুনকৈ প্ৰেমত পৰি জুবিন নামৰ সত্তাটোৰ চেলুট জনালে অসমবাসীক কাৰণ অসমীয়াই দেখুৱাই দিলে বিশ্ববাসীক এগৰাকী শিল্পীক কিদৰে মৰমেৰে উপচাব লাগে কিদৰে শ্ৰদ্ধা যাচিব লাগে সোনু নিগমৰ কনচাৰ্টলৈ ঢপলিয়াই আহিল সংগীত অনুৰাগীসকল তেওঁ গাই গ'ল অভি মুজমে হে কহি কল হো না হো দিৱানা তেৰা মে অগৰ কহোঁ সুৰজ হুৱা মধ্যম আৰু সন্দেশে আতে হে আদি জনপ্ৰিয় গীত সোনু নিগমে ক'লে অসমে মোৰ অন্তৰত বিশেষ স্থান দখল কৰিছে ইয়াৰ মানুহে সংগীত জানে আৰু বুজি পায় অসমত অনুষ্ঠান পৰিৱেশন কৰাটো মোৰ বাবে হৈ ৰ'ব বিশেষ অভিজ্ঞতা গুৱাহাটী চহৰখন তেওঁৰ হৃদয়ৰ সৈতে এতিয়া আৰু বেছি গভীৰভাৱে সংযোজিত হৈ পৰিছে সোনু নিগমৰ মায়াবিনীৰ হৃদয়স্পৰ্শী পৰিৱেশনে দৰ্শকক উটুৱালে আবেগৰ ধনত মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন সোনু নিগমে ক'লে যে জুবিন গাৰ্গৰ সৈতে 1997 চনৰ পৰাই তেওঁৰ বন্ধুত্ব আছিল ক'লে হঠাৎ কি ঘটি গ'ল সেয়া বুজিবলৈ এতিয়াও সাহস গোটাবই পৰা নাই উল্লেখযোগ্য যে গুৱাহাটীৰ খানাপাৰাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হৈছিল এই বিশেষ মিউজিক কনচাৰ্ট টিকট উপলব্ধ হৈছিল ডিষ্ট্ৰিক্ট বাই জমেটো এপত ইয়াৰ পাছত জুবিন গাৰ্গৰ স্মৃতি কঢ়িয়াই সোনু নিগমে সংগীত পৰিৱেশন কৰিব ইন্দোৰ জয়পুৰ আৰু লক্ষ্ণৌ 3 ঘণ্টীয়া এই কনচাৰ্টৰ টিকটসমূহৰ দাম আছিল এনেধৰণৰ জেনেৰেল ষ্টেণ্ডিং 1300 টকাৰ পৰা 2000 টকালৈ ফেনফিট চিলভাৰ বা গোল্ড 2000 টকাৰ পৰা 3000 টকা প্লেটিনাম 3500 টকা ডায়মণ্ড 5500 টকা লাউঞ্জ বা প্ৰিমিয়াম 10000 টকা পৰ্যন্ত কনচাৰ্টৰ এদিন পূৰ্বে অসমত উপস্থিত হৈ মা কামাখ্যাৰো আশীৰ্বাদ লৈছিল জুবিন গাৰ্গৰ বন্ধু সোনু নিগমে ভিডিঅ'টো চাই ভাল লাগিলে আমাক এটা লাইক কৰি কমেণ্ট কৰিব যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহলে আমাক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেখা পালো তোমাক ছবি ধৰা দিলা গোপনে আহে ইয়াৰ কোনো তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা সূতা নামি অহা ৰ'দৰ নাই
মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এঘাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজনৰ গামৰ শেষ হ'ব ভাবো তোমাৰ বুকুত